Hello friends, Education for Online Channel স্বাগতম জনাইছো। Friends, আজি মই কথা পাতিম স্বাস্থ্য বিভাগৰ মুকলি পদসমূহৰ কাৰণে আপোনালোকে কি পঢ়িব লাগিব মানে সিলেবাছৰ ওপৰত অকণমান আলোচনা কৰিম। মোৰ হাতত যিখিনি তথ্য আছে বা মই যিখিনি জানো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম সেইখিনি। তো চাই থাকক ভিডিঅ'টো। তো আপোনালোকে ইয়াত চাওক টপিকছ আৰু ইয়াত বুকছ। তো আপোনালোকে টপিকছ বুলি ক'লে প্ৰথমতে চাব আপোনালোকে এৰিথমেটিক, তাৰপিছত আপোনালোকে চাব জেনেৰেল ইংলিছ, তাৰপিছত আপোনালোকে ৰিজনিং চাব, তাৰপিছত আছাম ৰিলেটেড চাব মানে আছামীয়াৰ বুক, এইটো এখন কিতাপৰ নাম, আৰু আপোনাৰ আছে জিকে, তাৰপিছত আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ জিকে এইবোৰ যিকোনো লাগিয়ে থাকে, প্ৰয়োজন হয়েই। আৰু এই যিখিনি বুকছ আছে এই বুকছখিনিৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ এবাৰ ভিজিট কৰিব। আৰু এভেইলেবল আছে আপোনালোকৰ এমেজনত। তো এইটো আপোনাৰ যেনেকৈ আছাম ইয়াৰ বুক, এইটো এটা কিতাপৰ নাম, তাৰপিছত এইটো মনোৰমা, এইটো এখন কিতাপৰ নাম কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে। তো এইখিনি মই আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম। আৰু লগতে মই মোৰ ওচৰত কিছুমান PDF ফাইল আছে, জেনেৰেল ইংলিছ হওক বা চাওক ভিডিঅ'টো। তো মোৰ হাতত এইটো এটা আছে PDF আপোনাৰ ৰিজনিং বুলি ক'লে আপোনালোকে এনেকৈ চাব পাৰে। ৰিজনিং চাব, যেনেকৈ ৰিজনিঙত আপোনালোকে এনেকুৱা কুৱেশ্যন আহিব। মই এইটো কোৱা নাই যে এইটো আহিব, আৰু এইটোও কোৱা নাই যে আপোনালোকে এইখিনি চাওক। জাষ্ট মই এইটোৱে কৈছোঁ যে মোৰ হাতত যিখিনি আছে মই এইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। তো এইটো আপোনাৰ ৰিজনিং, লগতে আপোনালোকে ইয়াতে এনচাৰ কেইটাও আছে, ভাল হ'ব। তাৰপিছত আপোনালোক বেলেগ এটা দেখুৱাইছোঁ। তো এইটো জাষ্ট আপোনাৰ ইংলিছ লেংগুৱেজ, ইংলিছৰ ওপৰত কিছুমান প্ৰশ্ন, আপোনালোকে এইবোৰো চাব পাৰে। অলপ তেনেকৈ কুৱেশ্যন আহিব। তো এইটো আপোনাৰ কম্পিউটাৰৰ ওপৰত টপিক, যেনেকৈ এইটো আপোনাৰ এটা কুৱেশ্যন চাব পাৰে, এ ছিৰিজ অফ ইনষ্ট্ৰাকশ্যন ডেট টেলছ এ কম্পিউটাৰ ডেট টু ডু এণ্ড হাউ টু ডু ইট ইজ কল্ড এ প্ৰগ্ৰাম কমাণ্ড ইউজাৰ ৰেছপন্স প্ৰচেছৰ নন অফ দিছ। তো এনচাৰ আপোনাৰ এইটোতো আপোনাৰ এনচাৰ দি আছে। তো এইটো আপোনাৰ কম্পিউটাৰৰ ওপৰত। তাৰপিছত আপোনাৰ এইটো হৈছে নাৰ্ছৰ ওপৰত, নাৰ্ছিং। তো চাওক এইটো আপোনালোকে মাল্টিপল চইচ কুৱেশ্যন, এনেকৈ 4টাকৈ অপশ্যন থাকিব, আপোনালোকে চইচ কৰিব লাগিব। আৰু আপোনাৰ এইখিনি হৈছে জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আছে এইটো। তো এনেকৈ আহিব। তো আপোনালোকে চাব এইবোৰ, মই সকলোখিনি ডিছক্ৰিপশ্যনত দি দিম লিংকত, আপোনালোকে ভিজিট কৰিব। আৰু কিতাপবোৰৰ লিংকো মই দি দিম, আপোনালোকে গৈ এবাৰ চাই ল'ব। তো মই আপোনালোক এইটো আকৌ কৈছোঁ যে মই কোৱা নাই যে এইখিনি আহিব বা এইটোৱে চাওক। জাষ্ট আপোনালোকক মই মোৰ ওচৰত যিখিনি আছিলে, তো মই যিখিনি কালেক্ট কৰিব পাৰিছিলোঁ সেইখিনি আপোনালোকৰ এতিয়া শ্বেয়াৰ কৰিছোঁ। মই গোটেইখিনি PDF ফাইল খুলি আপোনালোকক দেখুওৱা নাই, জাষ্ট এটা দুটা দেখুৱাইছোঁ। তো আপোনালোকে গৈ চাই ল'ব, লিংক সকলোবোৰৰ ডিছক্ৰিপশ্যনত থাকিব, গোটেইকেইটা চাই ল'ব। গোটেইখিনি মই খুলি দেখুৱালে আপোনালোকৰ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। তো মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, জাষ্ট এইখিনিতে থাকক। আৰু যদি ভিডিঅ'টো চাই ভাল পালে বা ভিডিঅ'টো যদি আপোনালোকক অলপ সহায় কৰিব বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।